বৰষুণৰ বতৰত আমি গৈ আছো এতিয়া আজি একচুয়ালি সানহানত বহুত কিবা কিবি চাবলগীয়া আছে মানে আমি প্ল্যান কৰি থৈছো অৱশ্যে এদিনতে সেইখিনি চাই শেষ কৰিব নোৱাৰো তথাপিতো যিমানখিনি পাৰো আমি চাম ফাৰ্স্ট আমি যাম এটা স্পেনিছ কলনি আছে দেখিবলৈ খুব ধুনীয়া হয় সেই কলনিটো আমি ফাৰ্স্ট এই স্পেনিছ কলনিটো চাবলৈ যাম ঠিক আছে বলক আপোনালোকক আজি সানহানটো দেখাই আছো যেহেতু সানহান পুৰ্টোৰিকৰ কেপিটেল হয় অবভিয়াসলি বহুত ধুনীয়া হ'ব চিটিখন বলক তেন্তে আজি মোৰ লগত আপোনালোকেও চাওক সানহান ফাইনালি আমি সানহান পালোহি আৰু এয়া এখন বহুত ধুনীয়া মানে সিটি হয় একচুয়ালি সানহানত এতিয়া আমি য'ত আছো এয়া এটা স্পেনিছ কলনি হয় আৰু এই কলনিটো আমেৰিকাৰ সেকেন্ড ওল্ডেষ্ট কলনি হয় আৰু বহুত ধুনীয়া কলনি হয় এই কলনিটোত একচুয়ালি কৰিবলগীয়া একোৱে নাই অকল খুজে কাহিব পাৰি ইয়াত বহুত ধুনীয়া ধুনীয়া ঘৰ আছে আৰু কিবা কিবি আছে সাইডত আৰু হেখিনি চাই চাই অকল খুজ কাহিব পাৰি হে আৰু এতিয়া আমি আছো এয়া এতিয়া আমি আমাৰ খুজ কাহাটো ষ্টাৰ্ট কৰিম তাৰ আগতে আমি সাগৰৰ পাৰত অলপমান টাইম ৰখি লৈছো আৰু আমি যেতিয়া ষ্টাৰ্ট কৰিম তেতিয়া মানে যেতিয়া খুজ কাহিবলৈ ষ্টাৰ্ট কৰিম ইয়াৰ পৰা ষ্টাৰ্ট কৰিম তেতিয়া আপোনালোককো দেখাই যাম কি কি আছে আৰু প্ৰথমতে চাই লওক এয়া আমি আছো এতিয়া সাগৰৰ কাষত আৰু এতিয়া আমাৰ জাৰ্নি ষ্টাৰ্ট হৈছে বলক তেন্তে চাওঁ আজি স্পেনিছ কলনি এয়া কলনিখন এয়া আমি ৰাস্তা একো চিনি নাপাওঁ এনে য'ত ত'ত গৈ আছো আৰু দুইফালে ঘৰ আছে আৰু মাজত সৰু সৰু ৰাস্তা আৰু এইফালে খুজ কাহিব পৰা জেগা সঁচাকৈ ইমান ধুনীয়া লাগিছে জেগাখিনি মই আপোনালোকক যিমান কেনেকৈ দেখাম বাৰু এয়া ইয়াত মানে খোজ কাহাৰ বাহিৰে মানে বেলেগ একো কৰিব পৰা নাযায় অকল ধুনীয়া জেগা আছে অকল খোজেই কাঢ়ি আছো অথনিৰ পৰা চাইডত মানে হোটেলে আছে নে ঘৰে আছে একো ধৰিবই পৰা নাই আৰু এতিয়া আমি আহিছো ডাউন টাউন মানে পুৰা সিটিৰ চেণ্টাৰ হয় ইয়াৰ মানুহে এনে টাইম স্পেণ্ড কৰে আৰু নিজৰ ভাল লগা মানুহৰ লগত টাইম স্পেণ্ড কৰে আমি এতিয়া এই ডাউন টাউনত ঘূৰি ফুৰোঁতে এজন মানুহ লগ পালোঁ তেওঁ পুৰ্টোৰিকাৰ হয় কিন্তু তেওঁ হিন্দী জানে আপোনালোকক লগ পাই দিছোঁ হি ইজ ফ্ৰম পুerto Rico but he knows नमस्कार he knows Hindi मैं पुerto Rico से हूँ आपको हिंदी इतना अच्छे से आते हैं मेरा ही हिंदी बोलता है thank you so much थोड़ा thank you so much তেওঁ ইয়াত পুertoৰিকৰে হয় কিন্তু ইমান ধুনীয়াকৈ হিন্দী কৈছে সঁচাকৈ আমাৰ ইণ্ডিয়ানবোৰক যে মানুহবোৰে ইমান ভাল পায় এনেকুৱা মানুহবোৰক লগ পালে গম পোৱা যায় ইমান ভাল লাগিছে নহয় তেওঁ যে আমাক ৰখাই আমাৰ লগতে হিন্দীত কথা পাতিলে খুব ভাল লাগিছে সঁচাকৈ তেওঁ মানে আমাৰ ইণ্ডিয়াত বহুত ফ্ৰেণ্ড আছে আৰু এয়া ভিডিঅ' কল লগাই দিছে আৰু মোৰ হাজবেণ্ডক কথা পাতিব দিছে তেওঁৰ ফ্ৰেণ্ডৰ লগত তেওঁ মানে খুব প্ৰাউড ফিল কৰিছে মই হিন্দী জানো মোৰ ফ্ৰেণ্ডৰ লগতো কথা পাত তেনেকৈ কৰি বহুত প্ৰাউড ফিল কৰিছে এয়া ভিডিঅ' কল লগাই দিছে কথা পাতিব দিছে ফ্ৰেণ্ডৰ লগত পুertoৰিকত মানে বৰষুণৰ একো বেছিয়ে ভৰসা নাইকিয়া পুৰা বৰষুণ দি আছে আকৌ বৰষুণ দিছে এতিয়া অকণমান কমিছে ৰৈ খোজ কাঢ়িব লগা হৈছে আধা অলপমান জেগাত ৰওঁ আকৌ আহোঁ আকৌ ষ্টাৰ্ট কৰোঁ তেনেকুৱা হৈছে কি যে হৈ গৈছে না চব প্লেন মানে ইয়াত ফ্লপ হয় অকল বৰষুণৰ কাৰণে এতিয়া ওল্ড সানহান মানে আমি যেতিয়া য'ত খোজকাঢ়ি আছিলোঁ সেয়া হৈছে নামটো ওল্ড সানহান মানে স্পেনিছ কলনি আৰু তাত আমি খোজকাঢ়িলোঁ অলপ টাইম ইমানে বৰষুণ দিছে মানে খোজকাঢ়িব নোৱাৰি আকৌ বৰষুণ দিছে ছাতি লৈ ঘূৰি ফুৰিছোঁ আৰু এতিয়া আহিছোঁ তাৰ কাষতে এটা দুৰ্গ আছে বহুত ডাঙৰ দুৰ্গ হয় মই দেখাই দিছোঁ বহুত ডাঙৰ দুৰ্গ হয় একদম সাগৰৰ কাষতে মানে
মানে শত্ৰুবোৰ যেতিয়া চাগে সাগৰেদি আহিছিলে সেইকাৰণে এই দুৰ্গটো বনাই থোৱা আছে কিয় বনাই থোৱা আছে কি কথা মই সেইবোৰ একটু বিশেষ নাজানো এই দুৰ্গটোৰ কথা মই বিশেষ মানে ইয়ালৈ অহা কথা নাছিলে একচুৱেলি সেইকাৰণে মই একো বিশেষ নাজানো কিন্তু খোজকাঢ়ি আহোঁতে আহোঁতে এই দুৰ্গটো পাই গ'লো আমি ভাবিলোঁ কি সেইকাৰণে আহিছোঁ যেতিয়া চাই যাওঁ এতিয়া ভিতৰলৈ গৈ আছোঁ ৰ'ব দুৰ্গটো আপোনালোককো দেখাই আছোঁ অলপ এয়া আমি এতিয়া দুৰ্গটোৰ ভিতৰলৈ গৈ আছোঁ আৰু ইয়াত এতিয়া টিকেট কাটিব লাগিব এই দুৰ্গটোৰ নাম হৈছে এল মোৰো আৰু এয়া দুৰ্গটোৰ গোটেই মেপখন ইয়াত আঁকি থোৱা আছে আমি এতিয়া কোনটো ৰাস্তাত গ'লে কি পাম সকলোখিনি ইয়াত লিখি থোৱা আছে আমাৰ টিকেট কটা হৈ গ'ল আৰু এজনৰ টিকেট 750 কৰি লৈছে মানে আমাৰ ইণ্ডিয়ান ৰুপিছত 750 কৰি হৈছে মানে দুজনৰ মিলে 1500 টকা অলপমান দেখিবলৈ আমাৰ তলাতল ঘৰৰ নিচিনা ইফালৰ পৰা হিমালয় ইফালে ওলাই যায় কোনফালে গৈছে ধৰিব পৰা নাই আমি এতিয়া ওপৰলৈ আহি আছোঁ আৰু আধাখিনি পালোহি আপোনালোকক ইয়াৰ পৰা ভিউটো এবাৰ দেখাই দিম ইয়াৰ পৰা মানে গোটেই তললৈকে চব বহুত ধুনীয়া ধুনীয়া ভিউ দেখি ভিউটো এবাৰ দেখাই দিছোঁ আপোনালোকক ইয়াৰ পৰা মানে চানহানখন অলপমানকৈ দেখা পায় আৰু ওপৰলৈ যাবলৈ আছে আমাৰ এয়া হৈছে ওপৰৰ পৰা ভিউ আৰু সেয়া অল্ড চানহানখন ইয়াৰ পৰা অলপকৈ দেখিব পাৰি মানে অলপ নহয় ধুনীয়াকৈ দেখিব পাৰি এয়া এইফালে সাগৰৰ কাষত অল্ড চানহানখন ইমান বেছি বতাহ মাৰি আছে মোৰ আৱাজটো আপোনালোকে শুনিছে নাই শুনা একো ধৰিব পৰা নাই দেই একদম এতিয়া মানে আমি পুৰা ওপৰত আহিছোঁ এতিয়া ওপৰৰ পৰা তললৈ আহি আছোঁ আৰু মানে আমাৰ যেনেকৈ তলাতল ঘৰটো একদম তললৈও যাব পাৰি তেনেকৈ ইয়াতো আৰু তললৈ যাব পাৰি আমি এতিয়া তললৈ গৈ আছোঁ এয়া তললৈ যোৱা ৰাস্তাটো মানে একদম সুৰংগৰ নিচিনা তললৈ যোৱা ৰাস্তাটো এয়া তল পালোহি আৰু এতিয়া তলত পালোহি এতিয়া हाँ तोरा घर एकदम सेम ही लग रहा है मुझे देखने हाँ एया तलर दृश्यबो एया ইয়াতকেও মানে আৰু তললৈ যাব পাৰি দেখাই দিছোঁ এয়া ইয়াতকেও আৰু তললৈ যাব পাৰি এফালে আমি ফাৰ্ষ্ট এতিয়া ইয়াত এবাৰ চাই লওঁ কি কি আছে হাজবেণ্ডে কৈ আছে একেবাৰে তোমালোকৰ তলাতল ঘৰ নিচিনা একেই ন দেখিবলৈ সঁচাকৈ তলাতল ঘৰ নিচিনা একেই লাগিছে মোৰ দেখিবলৈ মানে তেওঁক এবাৰ তলাতল ঘৰলৈ লৈ গৈছিলোঁ যে সেইকাৰণে মনত আছে ইয়াত দেখাই দিছে মানে আগতে বাৰুদবোৰ কেনেকৈ ৰাখিছিলে ক'ত ৰাখিছিলে আৰু সেই জেগাটো মানে এই খালী জেগাডোখৰ মই আপোনালোকক দেখাই দিছোঁ খালী জেগাটো হৈছে এয়া যুদ্ধৰ সময়ত বাৰুদটো ক'ত কেনেকৈ ৰখা হৈছিলে ইয়াত ধুনীয়াকৈ ৰাখি বুজাই থোৱা হৈছে যাতে মানুহে বুজি পাবৰ কাৰণে সুবিধা হয় এতিয়া আমি আছিলোঁ লেভেল 4ত আৰু এতিয়া আকৌ আহিছোঁ লেভেল 3লে বৰষুণ দিছে ইয়াৰ এটাই ভাল হৈছে মানে বৰষুণ দিলে নিতিটো আৰু এটা বস্তু দেখাই দিছোঁ এইটো ৰুমত এয়া দেখিছে না এইটো ইয়া স্পেইন আৰু আমেৰিকাৰ যুদ্ধ হৈছিলে তেতিয়া এটা সেল আহি এই ৱালখনত লাগি থৈছিলে আৰু এই ৱালখন এতিয়াও সেই তেনেকৈ আছে সেলটো দেখাই দিছোঁ আকৌ এবাৰ এয়া এই থাৰ্ড লেভেলটোৰ কথা কৈ দিছোঁ ইয়াত তেওঁলোকে এই থাৰ্ড লেভেলটোত সৈনিকসকলে মানে ভাত পানী বনাইছিলে ইয়াতে খাইছিলে মানে কিটচেন আছিলে ইয়াত আৰু তেওঁলোকৰ বেডৰুম আছিলে ইয়াত এয়াই থাৰ্ড লেভেল এতিয়া আমি গৈ আছোঁ ছেকেণ্ড লেভেললৈ মানে আৰু তললৈ
বৰষুণত তিতি তিতি যেনে তেনে চালোঁ এই গোটেই তিতি মেলি অৱস্থা নাইকিয়া যি চাব পাৰিলোঁ চালোঁ আৰু আকৌ পাছত আহিম গোটেই অৱস্থা নাইকিয়া তিতি কাপোৰ যে অৱস্থা নাই গোটেই তিতি শেষ হ'ল আৰু এতিয়া সেই এঠাইত ৰখিছোঁহি এতিয়া বৰষুণ অকণমান কমিছে অকণমান গাটো শুকুৱাই লওঁ নহ'লে গাড়ীত বহিবই নোৱাৰিম আৰু এতিয়া আমাৰ আজি এতিয়া 4টা বাজিলে এতিয়ালৈকে আমি লাঞ্চেই কৰা নাই আৰু এতিয়া কিবা এটা খাই লওঁ আমি লগত কিবা কিবি লৈ আহিছোঁ কিবা এটা খাই লওঁ তাৰপিছত আকৌ আমাৰ এফালে বেলেগ এটা প্লেনিং আছে বেলেগ এটা প্লেনিং মানে কৈ দিছোঁ আপোনালোকক এখন মানে মাৰ্কেট যাবলৈ আছে সেইখন হ'লচেল মাৰ্কেট হয় আৰু আমাৰ সেই হ'লচেল মাৰ্কেটখন আমাৰ কাৰ্ড বনাই থোৱা আছে সেই কাৰ্ডখন লৈ পিনে মানে আমি কম দামতে বহুতখিনি বস্তু কিনিব পাৰোঁ সেইকাৰণে আমি ভাবিছোঁ কি ইয়ালৈ চান্দন আহিছোঁই যেতিয়া আমি কিবা কিবি অলপমান কিনিও লৈ যাওঁ বলক আপোনালোকক মাৰ্কেটখন দেখাই দিছোঁ বাৰু এতিয়া প্ৰথমতে কিবা এটা খাই লওঁ বহুত ভোক লাগিছে অলৰেডি 4টা বাজিলেই এতিয়ালৈকে একো খোৱা নাই গোটেই তিতা গা কি অৱস্থা মানে কৈছোঁ ন গোটেই পৰা তিতি অৱস্থা নাই এতিয়া বৰষুণটো অকণমান কমিছে ঠিক আছে আমি এতিয়া গাড়ীত গৈ কিবা এটা খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ইমান বেছি বৰষুণ হৈ গ'ল আমি মানে পাওঁতে দেৰিয়ে হৈ গ'ল আৰু এতিয়া দোকানখন বন্ধই কৰিব হ'ল 7টা বজাত বন্ধ কৰিব এতিয়া 6:30 হ'লেই আমাৰ অলপ জল্দি কিবা কিবি কিনিবলৈ আছে সেইখিনি কিনি লওঁ তাৰপিছত আকৌ আপোনালোকক দেখাম আৰু কি কিনিলোঁ বাৰু সেইখিনি দেখাব পাৰিম নে নাজানো কিন্তু তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া এয়া বাহিৰৰ পৰাই দোকানখন অলপমান দেখাই দিছোঁ দেই নামটো হৈছে কটস্কো আৰু ঠিক আছে তেন্তে এতিয়া প্ৰথমতে বজাৰ কেইটামান কৰি লওঁ জল্দি তাৰপিছত লগ পাই আছোঁ ফাইনেলি আমাৰ শ্বপিং হৈ গ'ল আৰু এতিয়া ৰাতি হ'ল 7টা বাজি গ'ল 7:30 বাজিলে এতিয়া একচুৱেলি 7:30 বাজিলে আৰু এতিয়া ঘৰ যাব লাগে ঘৰ যাওঁতে আমাৰ পাওঁতে 9টা বাজিবগৈ বহুত লেট হ'ল আজি একচুৱেলি আৰু আজি বেয়া নাপাব আপোনালোকে কমেণ্টবোৰ নপঢ়োঁ কাৰণ খুব ৰাতি হ'ল এতিয়া আৰু এতিয়া মানে ঘৰ যাব লাগে ন সেইকাৰণে আকৌ নেক্সট ব্লগত মই কমেণ্টখিনি পঢ়ি দিম আপোনালোকৰ আৰু আজি অহা শ্বপখনৰ নাম হৈছে কৈ দিছোঁ কস্কো হয় সেইখনৰ নাম আৰু সেইখন এখন হ'লচেল শ্বপ হয় আৰু আপোনালোকে যদি কেতিয়াবা US আহে তেন্তে ইয়াৰ পৰা শ্বপিং কৰিব পাৰে কিন্তু এইখন শ্বপত আহিবৰ কাৰণে আপোনালোকৰ এখন কাৰ্ড লাগিব যিখন কাৰ্ডত আগতে আপোনালোকে পেমেণ্ট মানে ইয়াৰলি পেমেণ্ট কৰিব লাগে আৰু আমাৰ সেই কাৰ্ডখন আছে সেইকাৰণে আমি আহিব পাৰোঁ আৰু এখন হ'লচেল দোকান হয় মই কৈছোঁৱেই ঠিক আছে তেন্তে আৰু ভিডিঅ'টো তেন্তে কণ্টিনিউ নকৰোঁ যিহেতু এতিয়া ঘৰ যাওঁ ঠিক আছে আকৌ লগ পাই আছোঁ এটা নতুন ব্লগত আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু জানি আপোনালোকে কমেণ্ট কৰিব লাগে আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেন্তে আজি ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাই আছোঁ এটা নতুন ব্লগত